লাইছ মানে আমি যাই আছোঁ এই খানাৰ মেইন য'ত মানে পইণ্ট তালৈকে যাই আছোঁ এতিয়া ওপৰত খানা চলি আছে মানে দুইতলা বিল্ডিঙৰ ওপৰত চলি আছে অৰ্থাৎ মানে 2 নম্বৰ ফ্ল'ৰত চলি আছে খানা এতিয়া আমি তালৈকে যাই পেলাই ভিডিঅ'টো আৰম্ভ কৰিম বাকীখিনি তো গাইজ আজি হৈছে বছৰৰ শেষ দিন তো আমি মানে এটা সৰুকৈ খানাৰ আয়োজন কৰিছোঁ আৰু 31 ডিচেম্বৰে চাওক মানে আমাৰ সৰুকৈ খানাৰ আয়োজন আমি মানে 10-12জন মিলি এটা সৰুকৈ খানা পাতিছোঁ আৰু মানে প্ৰত্যেকবাৰে খোৱাই যায় তো এইবাৰো ভাবিলোঁ এইবাৰো খানা এটা পাতি দিওঁ আৰু মই দেখুৱাই দিছোঁ আপোনালোকক মানে কিমান কি আৰু আইটেমবোৰ আমাৰ বেছি নাই মানে আইটেম ৰৈ আছে ৰান্ধনি আৰু বাকী দেখুৱাই আছোঁ মই আপোনালোকক চাই থাকক ন তো চাওকচোন গাইছ এইফালে খানা যোগাৰ কৰিব লাগে খানা যোগাৰ আধৰুৱা হৈছে আৰু এইফালে যাই পেলাই তাত নাচি আছে চাওকচোন মানে কেনেকৈ খানা হ'ব আমি ভাবকচোন এইফালে নাচি আছে এইফালে যোগাৰ আধৰুৱা হৈছে চাওকচোন মানে কি কম দে গাইছ আজি খানা চানা বাদ দিলোঁ আজি ডেন্সে কৰি থাকিব গাইছ খানা চানা খাব নাপামেই দে আৰু কি ক'ম আৰু গাইছ এইফালে ৰান্ধনি চাওক ৰান্ধনি দুবাৰ পাই আনিছোঁ গাইছ দুবাৰ পাই ৰান্ধনি বাকী বাদ দিলোঁ গাইছ দে মই অলপ ডেন্সে কৰি লওঁ আৰু গাইজ বাকীখিনি সময় আমাৰ হাঁহি ধেমালি দিয়ে গুচি গ'ল এতিয়া 2026 পৰিল তো এতিয়া মানে খানাটোৱে এতিয়া গাইজ আমি ভাত খাওঁ দিয়ক আৰু আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ হেপ্পী নিউ ইয়েৰ সকলোকে